নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আপোনালোকলৈ এটা ভাল খবৰ লৈ আনিছোঁ। আপোনালোকে জানে যে আমাৰ নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব, কিন্তু তাৰিখ নাছিল। গতিকে আজি LP আৰু ME ৰ যিটো ফাইনেল মেৰিট লিষ্ট সেইটো প্ৰকাশ হ'বলৈ গৈ আছে। আজি ৰাতি অনুষ্ঠিত প্ৰকাশ হৈ যাব। হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে কৈছে যে আজি ৰাতি অৰ্থাৎ 6 তাৰিখ আজি ৰাতিয়ে তেওঁলোকৰ ফাইনেল লিষ্ট ওলাই যাব আৰু তেওঁলোকে এজন এজন চাকৰিয়াল বুলি ক'ব পাৰিব। গতিকে 9 তাৰিখ আমাৰ নৱেম্বৰ মাহৰে 9 তাৰিখত আপোনালোকক এপইণ্টমেণ্ট দিয়া হ'ব। কাৰণ ইয়াতে অভাৰলেপিং চিষ্টেমটো নাথাকে, কাৰণ যিসকলক উইথড্ৰ কৰিবলৈ দিয়া হৈছিল, যিসকলৰ ডাবল চিলেকশ্যন হৈছিল, তেওঁলোকে নিজৰ নাম উইথড্ৰ কৰিলে, আৰু যিসকলে LP আৰু ME দুটাত পাইছিল তেওঁলোকে এটা প্ৰিফাৰেঞ্চ দিব দিছিল। গতিকে এইখিনিলৈ ইমান টেনশ্যন কৰিব লগা নাই। আপোনালোকৰ 9 তাৰিখৰ এপইণ্টমেণ্ট হ'ব। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় অলৰেডি কৈ দিছে, হিমন্ত বিশ্ব শৰ্মা ছাৰে, যে আপোনালোকক আমি 9 তাৰিখত এপইণ্টমেণ্ট দিম। গতিকে আপোনালোকে শিক্ষক হ'বলৈ গৈ আছে। যিহেতুকে LP আৰু ME ৰ গোটেইখিনি প্ৰক্ৰিয়া আজিয়ে অন্ত পৰিব, ভেৰিফিকেশ্যনৰ বা চিলেকশ্যনৰ গোটেই প্ৰক্ৰিয়া অন্ত পৰিব। খালি এপইণ্টমেণ্টটো বাকী থাকিব, সেইটো আপোনালোকে 9 তাৰিখত পাই যাব। গতিকে আহক আমি শুনো হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে আজি। ধন্যবাদ সকলোলৈকে। আহক শুনি লওঁ একবাৰ। সকলে অপেক্ষা কৰি আছে। মই এটা কৈ যাম, সকলো যুৱক যুৱতীয়ে নিৰ্বাচিত যুৱক যুৱতীসকলে মনোযোগেৰে শুনিব। অহা 6 তাৰিখে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰাথমিক শিক্ষাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ চূড়ান্ত ফলাফল ঘোষণা কৰিব। অৰ্থাৎ আজি এই ঘোষণা কৰাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ব। 9 তাৰিখে আকৌ এবাৰ মই কৈছোঁ যে 9 তাৰিখে আমি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক নিয়োগ পত্ৰ প্ৰদান কৰিম। তাৰ পিছতেই আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম। পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ পিছদিনাখনেই আমি অন্তত আৰু 4,000 আৰক্ষী পদৰ বাবে আবেদন পত্ৰও আহ্বান কৰিম। অৰ্থাৎ নিযুক্তিৰ পৰম্পৰা আমি চলাই ৰাখিম, যাতে অসমৰ যুৱক যুৱতী কেতিয়াও আশাহত হ'ব নালাগে। ADRE তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গ এই পৰীক্ষাৰ এটা প্ৰক্ৰিয়া আছে। ৰিজাল্ট দিয়াৰ পিছত আমি লটাৰী বা ৰেণ্ডমাইজেশ্যনৰ জৰিয়তে ডিপাৰ্টমেণ্টসমূহ আবণ্টন কৰিব লাগে। ডিপাৰ্টমেণ্টসমূহ আবণ্টন কৰাৰ পিছত ডাইৰেক্টৰেটবিলাক আবণ্টন কৰিব লাগিব, আৰু ডাইৰেক্টৰেটবিলাক আবণ্টন হোৱাৰ পিছত আমি তেওঁলোকক ইণ্ডিভিজুৱেল পষ্টিং দিব লাগিব। এই প্ৰক্ৰিয়াটোত 30টা দিনৰ প্ৰয়োজন হয়। মই আগতেই কৈছোঁ, যোৱা মাহত আমি কোনেও কাম কৰিব পৰা নাছিলোঁ। মই চেষ্টা কৰিছোঁ নৱেম্বৰৰ শেষত নহ'লে ডিচেম্বৰৰ প্ৰথম ভাগতে ADREৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ আমি নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিম। প্ৰক্ৰিয়াটো চলি আছে, প্ৰক্ৰিয়াটো চলিব দিয়ক, কাৰণ এই প্ৰক্ৰিয়াটো স্বচ্ছ হোৱাৰ প্ৰয়োজনীয়তা আছে। এইখিনি সময়ৰ মাজতে আমি পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰৰো নিযুক্তিৰ কাম হাতত ল'ম। আপোনালোকে দিয়া অপশ্যন অনুসৰি আপোনালোকক যাতে আমি নিযুক্তি দিব পাৰোঁ, তাৰ বাবে শিক্ষা বিভাগে ইতিমধ্যে কাম হাতত লৈছে। মই খুব সোনকালে আপোনালোকক নিযুক্তিৰ তাৰিখটো জনাম। স্বাস্থ্য বিভাগৰ নিযুক্তিও এই মাহতে আমি প্ৰদান কৰিম। চাহ বাগিচাৰ সমাজখনৰ বাবে আমি 3% এইবাৰ চৰকাৰী চাকৰিত আৰক্ষণ কৰিছিলোঁ। গোটেইকেইটা নিযুক্তি দিয়াৰ পিছত আমি চাহ বাগিচাৰ যুৱক যুৱতীসকলক পৃথকে 3% উত্তীৰ্ণ হোৱা যুৱক যুৱতীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰিম। অৰ্থাৎ অহা 9 তাৰিখে আমি চাহ বাগিচাৰ যুৱক যুৱতীসকলক বাদ দি সকলোকে আমি নিযুক্তি দিম। গোটেইখিনি নিযুক্তি পত্ৰ আমি একেলগ কৰি ডিচেম্বৰ বা নৱেম্বৰ মাহত সকলো চাহ বাগিচাৰ যুৱকক
গুৱাহাটীলৈ মাতি আনি আমি একেলগে নিযুক্তি দিম যাতে ই সমাজখনত এটা সচেতনতাৰ সৃষ্টি কৰিব পাৰে অৰ্থাৎ মই উত্তীৰ্ণ হোৱা যুৱক যুৱতীসকলক অনুৰোধ কৰিম যে আমি নৱেম্বৰ মাহ আৰু ডিচেম্বৰ মাহৰ প্ৰথম ভাগতে আমি নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম আপোনালোকে আমাক নিশ্চিতভাৱে সহযোগ কৰি যাব ইয়াৰ মাজতে অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াও আহিব বটদ্ৰৱাত